অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওক মোৰ ইয়াতে সেইটো সোধা নাই তোৰ অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওক মোৰ জন্মস্থানটো হৈছে হুজাই তই হুজালে গুচি যা ইয়াত নহ'ব ইয়াত কেলে আছ তোৰ ঘৰ হুজাই বা হুজালে লাগে তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালি কৰি ইয়াৰ পৰা হুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে শুনিছ নে কি কৈছো কাণ খুলি উলিয়াই পিনে মোৰ ক শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হুজালে যাব লাগিব ইয়াত নহ'ব যদি হুজাই পৰা ইয়াত কৰিবহি নোৱাৰ এই ডেম তহঁতি গম পা নতক ইয়াৰ পৰা যাবলৈ তোৰ অৰিজিনেল ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওক মোৰ ইয়াতে সেইটো সোধা নাই তোৰ অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওক মোৰ জন্মস্থানটো হৈছে হুজাই তই হুজালে গুচি যা ইয়াত নহ'ব ইয়াত কেলে আছ তোৰ ঘৰ হুজাই বা হুজালে লাগে তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালি কৰি ইয়াৰ পৰা হুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে শুনিছ নে কি কৈছো কাণ খুলি উলিয়াই পিনে মোৰ ক শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হুজালে যাব লাগিব ইয়াত নহ'ব যদি হুজাই পৰা ইয়াত কৰিবহি নোৱাৰ এই ডেম খুলি ইয়াত অসভ্যালি কৰিবি নহ'ব তাৰমানে কোনো মিয়াই উজনি অসমত ইয়াকে দপদপনি নচলিব উজনি অসমত একো কৰিব নোৱাৰ তহঁতৰ ঘৰ হুজাই হুজালে গুচি যা শুনিলে কি ক'লো কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত থাকিবি নিদো নহ'ব বস্তু খালী কৰ ইয়াত হুজাই যা ইয়াত নহ'ব ৱাৰ্ণিং দিলো লাষ্ট ৱাৰ্ণিং দিছো আকৌ পিছত কিন্তু বেয়া নাপাবি আকৌ অৱস্থা বেয়া কৰি দিম সঁচা কথা কৈছো হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰ নহ'লে কিন্তু পিটন খাবলৈ সাজু এটা তোক আগতেও কৈ গৈছো আমাৰ ল'ৰাটোক আগত কৈছিলে ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন তোক কৈছিলে নাই মই শুনি লওঁ তোক সেইদিনা কৈছিলে তই কি কৈছিলি সেইদিনাখন কি কৈছিলি মিয়া চুপ মিয়া কথা ক'ব লাগিছো কৈছিলে 24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই শুনিলি নহয় ইয়াৰ পৰা যাব লাগিব বেট লৈ আহি গৰু পিটন খাবি তই অসমীয়া নহয় তই যাব লাগিব মিয়া যাব লাগিব ইয়াৰ পৰা কথা সেইটোৱে ইয়াৰ পৰা যাব কাইলৈ পৰা তই টুকলা বানে আকৌ আহিলে পিটন পাবি নেক্সট টাইম আহিলে গৰু পিটন পাবি কিন্তু কথা ক'ব লাগিব লাষ্ট থৈ গৈছো নেক্সট কুমাৰ আহিলে এনেকে মৰমহে নহয় মৰিয়াহে কথা পাতিম